আমাৰ এই সম্ভাগ মেল মাতাৰ উদ্দেশ্য হ'ল মানে আমাৰ আগৰ একমাহ ধৰি মানে আমাৰ আসামত মানে ধৰ্মৰ বিষয়ে এটা মানে আলোচনা চলি আছে। এইটোৰ বিষয়ে মই আজি নেশ্যনেল খ্ৰীষ্টান কাউন্সিলৰ সভাপতি হৈ মই এইটো আমাৰ সংবাদ মেলত মই মাতিলোঁ। মোৰ উদ্দেশ্য হ'ল মানে আমাৰ যি ৰাইটছবিলাক পাবৰ কাৰণে। তো মই ডক্টৰ সমনী সীমা ইছলাৰী, প্ৰেচিডেণ্ট অফ নেশ্যনেল খ্ৰীষ্টান কাউন্সিল অফ আছাম। মই চিধাচিধিকৈ মই যাওঁ। আজি আমাৰ এজন আমাৰ ধৰ্মগুৰু আমাৰ সত্যৰঞ্জন বৰাদেৱে আমাৰ খ্ৰীষ্টিয়ানবিলাকৰ ওপৰত বহুত আলোচনা কৰি পেলাই মানে স্কুলত গৈ পেলাই ইনস্পেকশ্যন কৰি থাকিছে। আৰু খ্ৰীষ্টিয়ান স্কুলত মানে এটা ডেডলাইন, যি খ্ৰীষ্টিয়ানবিলাকৰ যি এটা চিম্বলিক হয় ৰিচুৱেল, সেইটো উঠাব লাগে। সেই আমাৰ সত্যৰঞ্জন বৰানে ক'ৰ পৰা অধিকাৰ পালে? আৰু একচুৱেলি ক'ব গ'লে যদি হেড স্পীচ সেইটো পানিছেবল। এইটোৰ বিষয়ত মই আজি এইটো ক'ব খুজিছোঁ, সত্যৰঞ্জন বৰা যে এটা মানে খ্ৰীষ্টিয়ানক টাৰ্গেট কৰি পেলাই কৈ আছে, কিন্তু আমি সজাগ কৰিবলৈ মই সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। মানে নাভাবিব যে খ্ৰীষ্টিয়ানবিলাকক অকল টাৰ্গেট কৰিছে, কিন্তু খ্ৰীষ্টিয়ানৰ নাম লৈ গোটেই আমাৰ অসমত যিমান যে ট্ৰাইবেল, ভূমিপুত্ৰ, আদিবাসী, সেইবিলাক মানে একেবাৰে পাৰ্মানেণ্ট দাসত্ব কৰিবলৈ গৈ আছে। সেইটো কাৰণে মই সজাগ কৰিব খুজিছোঁ। আমাৰ গোটেই যিমান আছে, আমাৰ ক'ব গ'লে আমাৰ BTCত আজি 10-12জন কিবা কি আছে MLA আছে। তাৰপিছত ৰাভা হাজং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তাৰপাছত আমাৰ এই ডিব্ৰুগড়, তিনিচুকীয়া, তাৰপাছত যোৰহাট, শিৱসাগৰ, নগাঁও, মাজুলী, গোলাঘাট আৰু আমাৰ কাৰ্বি আংলং ডিমা হাছাও। যদি আমি সেই গোটেইখিনি যদি আমি একগোট হয়, হিউমেন ৰাইটছ যদি আমি কিবা এটা মুভমেণ্ট কৰে, মই চিয়'ৰ নেক্সট আমাৰ এছেম্বলি ইলেকশ্যনত আমি আধাতকৈ বেছি পাব। মানে 126ত আমি আধাতকৈ পাব বেছি। তেতিয়াহ'লে আমি নিজে মানে আমাৰ কি আমাৰ চনছ অফ দ্য চইলছ, আমি নিজে চৰকাৰ চলাব পাৰিব। কিন্তু যদি কিছুমান দালালিবিলাকৰ কথা লৈ সেই দালালি কৰি আছে আমাৰ মাজত, খাই বৈ মানে একেবাৰে মৰি গ'ল, সেই মাটিৰ তলত 3 ফুট 6 ফুটত থপনি মাৰিল, সেই কাৰাপশ্যনৰ কাৰণে সেই মানে তাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন মানে গোটেইখিনি অভিশপ্ত হ'ব। কিছুমানতো সেইটোও নাপাব, মানে আমাৰ ৰিচুৱেল এটা আছে জ্বলোৱাৰ কাৰণে, জ্বলাই দিব। আৰু কিন্তু ভাল কৰি যদি আমি মাটিৰ তলত যায়, তথাপি মানে ভাল কৰাৰ কাৰণে আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন মানে আশীৰ্বাদ পাব। সেইটো কাৰণে আমি সজাগ হ'বলৈ সময় হৈছে। এতিয়া গোটেইখিনি আমি একেবাৰে সজাগ হৈ হিউমেন ৰাইটছ মুভমেণ্ট কৰি পেলাই কিবা এটা আমি ৰাইটছবিলাক আমি এইটো ৰাখিবৰ কাৰণে একচুৱেলি মই চৰকাৰক মই অনুৰোধ কৰিবলৈ গৈ আছোঁ। আই ৱান্ট টু ৰিকুৱেষ্ট টু আৱাৰ ষ্টেট গভৰ্ণমেণ্ট। Actually, none state government or cabinet cannot make law to deprive any religious group or underprivileged group. It means our constitution, I don't know to tell how many articles, I think we know. Total, I want to tell 448 articles, but I don't know to tell exactly, but in article, if we see, even head speaker has to be punishable. This is why I want to request to our government also, please see all, because we have human rights. Our Indian constitution also gives our rights, freedom of religions, or freedom of means good to do. So I want to encourage to all our Northeast, especially our tribal or sons of the soil, have to be together, united. And I want to tell, if we don't be means if we don't have alert through this all dalal, we all are going to be permanently slave. This is what I'm trying here and there. So let me tell the Shattrajan Bora, who is he, from where he got the permission or authority just to go to a Christian school and to inspect and then just give the deadline just to remove all ritual symbol from the Christian school premises. It is illegal. So I want to encourage, in our BTC we have 10 to 12 legislators, and then Rabba Hajong, Gwalpara, and then Shonipur, Bishwanath, and then Lakhimpur,
Dhemaji, and Dibrugarh, Tinisukia, and Shibusagar, Jorhat, Golaghat, and then Majuli, Nogao, and then Karbi Anglong, and then Dima Hasao. If we be together, all indigenous people, in next election, I am sure we'll be getting even more than half out of 126. And so to say, after a few days, Lok Sabha election is coming. Yes, I am sure if we alert, we can get half even out of 14. So this is what my encouragement to our people, and I'm making alert. This is the time just to stay together and keep the voice, because our main motto in National Christian Council is voice for the voiceless. So I'm talking today as a National Christian Council President of Assam, Reverend Dr. Somni Simang Islari. So my মই অনুৰোধ কৰিব খুজিছোঁ, বহুত আছে ক'ব লগা, কিন্তু বেছি কৈ লাভ নাই। কিন্তু আমি বুজিব লাগিব, আমি গোটেই ইণ্ডিজিনাছ সকলো মানে একগোট হৈ পেলাই আমাৰ যি হিউমেন ৰাইটছ সেইটো বচাব লাগিব। মই এটা কথা মই ক'বলৈ মন হৈছে আকৌ, আমাৰ মিষ্টাৰ হেমন্ত সোৰেন, চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ড, সেই ক'ত আছে আপোনালোকে জানেনে? অলপ আগতে এনেকৈ কৈছে, আদিবাসী না হিন্দু থা না হিন্দু হে, ক'ত আছে? কিন্তু আজি আমি ফ্ৰীডম তথাপি আমি ক'ব পৰা নাই। সেইকাৰণে মই আদিবাসী ভাইবিলাক মই এলাৰ্ট কৰিব খুজিছোঁ, যদি জেলত থাকি আমাৰ চিফ মিনিষ্টাৰে ক'ব পাৰে না হামলোক হিন্দু থা না হিন্দু হয়, হামলোক কিয় নাপায়, নোৱাৰে। সেইটো কাৰণে আমি এই মাইণ্ডছেটটো আমি এইটো সলনি হ'ব লাগিব। এটা একচাট খাই বাটাৰ এণ্ড ব্ৰেড, এই সদায় আমাৰ যেনেকৈ অথৰিটি আমি যদি বিক্ৰী কৰে, পাৰ্মানেণ্টলি আমি শ্লেভ হ'বলৈ গৈ আছোঁ। সেইটো কাৰণে আমি সজাগ হ'ম আৰু কিবা এটা गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।